নমস্কাৰ খবৰ আজি হৈছে ২৩ ফেব্ৰুৱাৰী আজিৰ আসামৰ লাখ লাখ শিক্ষকৰ লৈ আনিছো চৰকাৰী ডাঙৰ খবৰ তো সকলো মানুহে ভিডিঅ'টি ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত পিএম কিষাণ আঁচনিৰ ২২ নম্বৰ কিস্তিৰ টকা পোৱাৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা এক বিশেষ আঁচনিখন পূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম হেহে অনুগ্ৰহ কৰি ভিডিঅ'টিত ক্লিক কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলটোত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তেতিয়া ভিডিঅ' আৰম্ভ কৰো খবৰটোৰ বিষয়ে বিস্তাৰিত জানিলো প্ৰথমটো পূৰ্ণ খবৰ অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা এক বিশেষ আঁচনিত কি লিখা আছে পঢ়ি চাও এইটো আঁচনিত লিখা আছে এইটো আঁচনিত কেমেৰা সহায়ত গতিবিধি নিৰীক্ষণ কৰি সঠিক সময়ত তাৎক্ষণিক সতৰ্কবাণী ৫খন জিলাত গোৱালপাৰা নগাঁও বাক্সা শোণিতপুৰ উদালগুৰি সংঘাতৰ ফলত মৃত্যু হোৱা লোকৰ পৰিয়ালক ৪ লাখ টকাৰ পৰা আৰম্ভ কৰি ৬ লাখ টকাৰ ক্ষতিপূৰণ অসম চৰকাৰে এইখন আঁচনিৰ জৰিয়তে প্ৰদান কৰিব তাৰ পিছত লিখা আছে বনৰীয়া হাতীয়ে খেতি নষ্ট কৰিলে কোটি বিঘা খেতিৰ ৭৫০০ টকাৰ পৰা আৰম্ভ কৰি ৮০০০ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব তাৰ পিছত লিখা আছে হাতী মানুহৰ সংঘাত নিৰ্মূল বাবে গজমিত্ৰ আঁচনি অসম চৰকাৰে হাতী মানুহৰ সংঘাতৰ ফলত ক্ষতি হোৱাৰ বাবে আৰম্ভ কৰিছে গজমিত্ৰ আঁচনি এই আঁচনিৰ জৰিয়তে কৃষকসকলে লাভ কৰিব আৰ্থিক সাহায্য হাতী মানুহৰ সংঘাতৰ ফলত যদি কোনো মানুহৰ মৃত্যু হয় তেন্তে মৃতকৰ পৰিয়ালক ৪ লাখ টকাৰ পৰা আৰম্ভ কৰি ৬ লাখ টকাৰ ক্ষতিপূৰণ এই আঁচনিৰ জৰিয়তে প্ৰদান কৰিব লগতে হাতী মানুহৰ সংঘাতৰ ফলত যদি কৃষকৰ খেতি-বাতি নষ্ট হয় তেন্তে চৰকাৰে প্ৰতি বিঘা খেতিৰ ৭৫০০ টকাৰ পৰা আৰম্ভ কৰি ৮০০০ টকাৰ ক্ষতিপূৰণ এই আঁচনিৰ জৰিয়তে প্ৰদান কৰিব তেতিয়াটো আপোনালোকে দিব দ্বিতীয়টো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে আজিৰ দ্বিতীয় গুৰুত্বপূৰ্ণ খবৰ হ'ল পিএম কিষাণ আঁচনি শিক্ষকৰ বাবে আহি গল ভাল খবৰ কিয়নো ভাৰত চৰকাৰে অতি শীঘ্ৰেই প্ৰদান কৰিব পিএম কিষাণ আঁচনিৰ ২২ নম্বৰ কিস্তিৰ ধন তো আপোনাৰ নাম যদি পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈছে তেন্তে আপোনাৰ বেংক একাউণ্টত পিএম কিষাণৰ ২২ নম্বৰ কিস্তিৰ ধন কেতিয়া সোমাব এই বিষয়ে বিতংভাৱে এইটো ভিডিঅ'ৰ মাজতে জনাই দিবলৈ চেষ্টা কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব তো পিএম কিষাণ আঁচনিৰ ২২ নম্বৰ কিস্তিৰ ধন কেতিয়া প্ৰদান কৰিব এই বিষয়ে আপোনালোকে বহু ধৰণৰ কথা কৈছে বহুতে কৈছে ২৩ তাৰিখে সোমাব কিছুমানে কৈছে ২৪ সোমাব বা ২৫ এনেকৈ আপোনালোকে তাৰিখ শুনিব পাইছে কিন্তু আসলতে শিক্ষকসকলৰ বেংক একাউণ্টত পিএম কিষাণ আঁচনিৰ ২২ নম্বৰ কিস্তি ধন কেতিয়া সোমাব এই বিষয়ে আপোনালোকক বিতংভাৱে জনাই দিও তো ভাৰত চৰকাৰী যিসকল শিক্ষকৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈছে এই সকল শিক্ষকৰ বেংক একাউণ্টত ৪ মাহৰ মূৰে মূৰে প্ৰদান কৰে পিএম কিষাণ আঁচনিৰ এটাকৈ কিস্তি তো ভাৰত চৰকাৰে পিএম কিষাণ আঁচনিৰ ২১ নম্বৰ কিস্তি যোৱা নৱেম্বৰ মাহত প্ৰদান কৰিছে তো নৱেম্বৰ মাহৰ পৰা যদি আমি হিচাপ কৰো ফেব্ৰুৱাৰী মাহ পৰ্যন্ত ৪ মাহ সম্পন্ন হৈ যাব এই কাৰণে আমি ক'ব পাৰো ফেব্ৰুৱাৰী মাহত যেহেতু ৪ মাহ সম্পন্ন হৈ যাব এই কাৰণে অহা মাৰ্চ মাহৰ প্ৰথমতে শিক্ষকসকলে নিজৰ বেংক একাউণ্টত পিএম কিষাণ আঁচনিৰ ২২ নম্বৰ কিস্তিৰ ধন লাভ কৰিব আপোনালোকে ফেব্ৰুৱাৰী মাহত পিএম কিষাণ আঁচনিৰ টকা নাপাব পাৰে পিএম কিষাণ আঁচনিৰ টকা যদি ফেব্ৰুৱাৰী মাহতে প্ৰদান কৰিলে হয় তেন্তে ভাৰত চৰকাৰৰ ফালৰ পৰা পিএম কিষাণ আঁচনিৰ ডেট প্ৰকাশ কৰিলে হয় কিন্তু এতিয়ালৈকে পিএম কিষাণ আঁচনিৰ টকা কেতিয়া প্ৰদান কৰিব ভাৰত চৰকাৰৰ ফালৰ পৰা কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰা নাই এই কাৰণে আমি ক'ব পাৰো মাৰ্চ মাহৰ প্ৰথমতে হয়তো শিক্ষকসকলে লাভ কৰিব পিএম কিষাণ আঁচনিৰ ২২ নম্বৰ কিস্তিৰ মানে ভিডিঅ' চাই কিনে পোৱালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে এনে নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তেতিয়া আজিৰ বাবে ইমানেই